কবিতাৰ শিৰোনাম সেন্দুৰ, কথা ৰিমজিম বৰুৱা। বুকুত অনিৰ্বাপিত একুৰা জুই লৈ কিদৰে কপালত জিলিকাওঁ অপৰাহ্নৰ বেলি। হৃদয়ৰ আঘাত ঢাকি উজলাব নোৱাৰোঁ কপাল, অথবা কৰিব নোৱাৰোঁ দীৰ্ঘায়ু কামনা সেইজন পুৰুষৰ। আপুনি ক'ব পাৰে মোক নিয়ম নাখিনি অথবা অবাধ্য নাৰী। প্ৰতিবাৰেই যদি কৰিবলগীয়া হয় হৃদয়খনৰ মৰণোত্তৰ পৰীক্ষা, সেন্দুৰীয়া আলিটোৱে প্ৰশস্ত কৰিব পাৰেনে সুখৰ বাট, বান্ধিব পাৰেনে বিশ্বাসৰ ভেটি। যদি পাৰে মই আজীৱন বাট বুলিম সেই ৰক্তিম ৰঙৰ দিশে। সেন্দুৰে ৰক্ষা কৰেনে নাৰীৰ স্বকীয়তা, তেনেহ'লে পদে পদে নাৰী কিয় নিৰ্যাতিতা। সেন্দুৰ প্ৰসাধনেই হয় যদি অভ্যস্ত নাৰীৰো কিয় সেন্দুৰ ল'লে আঙুলি কপে। শিৰত ৰক্তিম আভা সকলোৱে দেখে, ক'লা পৰা কলিজাটো কোনেও নেদেখে। সেন্দুৰেই যদি ৰুধিব পাৰে শোষণ, হত্যা, হিংসা, অবদমন, ভাগি যোৱা হৃদয় এখন কঢ়িয়াই জীয়াই নাথাকে নাৰী। কপালত সেন্দুৰৰ ৰেঘা টানি অভিনয় কৰি নাযায় ভালে থকাৰ। বিশ্বাসেই যদি নাথাকে অথবা ৰক্ষা নহয় স্বাভিমান, তেনেহ'লে সেন্দুৰ কিয় লাগে।